যোৱা কেইবাদিনো ধৰি আমি গোটেই শালবাৰী মহকুমাতে বিভিন্ন অনুষ্ঠানৰ জৰিয়তে আমাৰ হৰ ঘৰ তিৰংগাৰ প্ৰগ্ৰামটো আমি কৰি আছোঁ আৰু আজি বিশেষকৈ আমাৰ সকলোৰে বাবে এটা খুব ভাল দিন যে আজি আমাৰ অসমৰে নহয় সমগ্ৰ ভাৰতবৰ্ষৰে এটা খুব গুৰুত্বপূৰ্ণ ঠাই মানস নেশ্যনেল পাৰ্ক বাক্সা জিলাৰ এটা আইকনিক প্লেচ মানস নেশ্যনেল পাৰ্কৰ সন্মুখত আমি সকলোৱে লগ হৈ পেলাই ইয়াতে পতাকা উত্তোলন কৰিছোঁ। ৰাইজক আমি আহ্বান জনাইছোঁ আমাৰ সৈতে SSB আছে বা যিসকল ইয়াত দল সংগঠন সকলো আছে গ্ৰেটাৰ মানস কনজাৰভেশ্যন এণ্ড টুৰিজম ডেভেলপমেণ্ট ছ'চাইটিয়ে গোটেই বস্তুৰ ইনিচিয়েটিভ লৈছে আৰু ইয়াত সকলোৱে দেখিবলৈ পাইছে বিভিন্ন দল সংগঠন মানে ডেকাৰ পৰা বুঢ়ালৈ সকলোৱে আহি উপস্থিত হৈছে আৰু আজি আমি এনেকুৱা এটা ঠাইত থিয় হৈ পেলাই আমাৰ সঁচাকৈ আমি নিজকে সৌভাগ্যৱান ভাবিছোঁ যে আমি সকলোৱে আহক আমাৰ যি হৰ ঘৰ তিৰংগা যিটো প্ৰগ্ৰাম আমি ব্যাপক উৎসাহ আৰু উদ্দীপনাৰ ইয়াক পালন কৰোঁ। আজি আজাদী কা অমৃত মহোৎসৱ মানাসত আমি উলহ মালহেৰে গ্ৰেটাৰ মানাস কনজাৰভেশ্যন টুৰিজম ডেভেলপমেণ্ট ছ'চাইটিৰ উদ্যোগত আমি পালন কৰি আছোঁ আৰু আমাক এই ক্ষেত্ৰত সহযোগ কৰিছে 54 SSB আৰু আমাৰ পুলিচ আৰু চিভিল ছাৰ্ভিচ শালবাৰী চাব ডিভিজন আৰু আমি ইয়াত 14টা দল সংগঠনেৰে গঠিত যিটো গ্ৰেটাৰ মানাস কনভেনশ্যন ছ'চাইটি তাত বিভিন্ন জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে পাৰ্টিচিপেট কৰিছে। আমি আশা কৰোঁ যিটো হৰ ঘৰ তিৰংগা যিটো এটা প্ৰগ্ৰাম কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰৰ বা 13, 14, 15 সকলোৱে যেন উলহ মালহেৰে পালন কৰে তাৰ কাৰণে আমি 100+ জিপচি আৰু আমি 4000 পতাকা বিতৰণ কৰিছোঁ হৰ ঘৰ তিৰংগাৰ নামত। মানাস মেইন গেটৰ পৰা আমি কুটৰিজাৰ বাহবাৰী গধূলি বজাৰ আউহাটা পালচিগুৰি কাহিবাৰী বিছপানী কেম্পত মানাসৰ পিকনিক প্লেজত এখন ফ্লেগ হোষ্টিং কৰা হ'ব আৰু তাত আমাৰ সমাপ্ত হ'ব।